নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমগালৈ আন্তৰিকতাৰে স্বাগতম জনাই বকৰ বন্দাপাৰাত দুটাকৈ প্ৰান্তত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ লৈ আনিছোঁ এই মুহূৰ্তত। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আৰু এই পথ দুৰ্ঘটনাৰ সবিশেষ খবৰ জনাৰ পূৰ্বে ক'ব বিচাৰিম, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো বন্ধুসকল, পথ দুৰ্ঘটনাৰ বাবে ক্ৰমান্বয়ে বিখ্যাত হ'বলৈ ধৰা 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ মাজতে পুনৰবাৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল আন এটা ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এইবাৰৰ স্থান বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰাত কিছু সময় পূৰ্বে এগৰাকী ব্যক্তিক এখন চাৰিচকীয়া বাহনে খুন্দা মাৰি থৈ যায়, যাৰ পৰিপ্ৰেক্ষিততে লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। স্ক্ৰীনত প্ৰত্যক্ষ কৰি আছে আপোনালোকে সেই দৃশ্যাংশসমূহ। আৰু কিছু সময়ৰ পূৰ্বে এনেদৰে বকো আৰক্ষী থানাৰ অন্তৰ্গত হয় বন্দাপাৰা আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথতে পথ অতিক্ৰম কৰি থকা লোকজনক গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এখন তীব্ৰবেগী চাৰিচকীয়া বাহনে প্ৰচণ্ড খুন্দা মাৰি থৈ যায় লোকজনক। আৰু বাহনখনৰ খুন্দাত আচলতে লোকজন বহু দূৰলৈকে ছিটিকি পৰিছে, আৰু যাৰ পৰিপ্ৰেক্ষিতত লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, মূৰত আঘাতপ্ৰাপ্ত হৈছে লোকজন। আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এই লোকজনক ততাতৈয়াকৈ বকোস্থিত চিকিৎসালয়লৈ নিয়া হৈছিল, যদিও ইতিমধ্যে লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আৰু পুনৰবাৰ জনাইছোঁ, হৰকান্ত ৰাভা, বয়স 60 ঊৰ্ধৰ হ'ব, আৰু তেওঁক কিছু সময়ৰ পূৰ্বে তেওঁ পথ অতিক্ৰম কৰিবলৈ লোৱাৰ সময়তে গুৱাহাটী দিশৰ পৰা গোৱালপাৰা অভিমুখে গৈ থকা এখন চাৰিচকীয়া সৰু বাহনে প্ৰচণ্ডভাৱে খুন্দা মাৰিছিল, আৰু খুন্দা মৰাৰ পৰিপ্ৰেক্ষিততে লোকজন বহু দূৰলৈকে ছিটিকি পৰে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল, মূৰত আঘাতপ্ৰাপ্ত হৈছিল, বেয়াকৈ দুখ পাইছিল লোকজন। আৰু তাৰপিছতে তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু ইতিমধ্যে জানিব পৰা মতে লোকজনৰ মৃত্যু হৈছে বুলি। আনহাতে আন এটা পথ দুৰ্ঘটনা সংঘটিত হৈছে বকো আৰক্ষী থানাৰ অন্তৰ্গত বন্দাপাৰা তিনিআলিৰ যি ছয়কটা অঞ্চল আছে, সেই ছয়কটা অঞ্চলত ই ৰিক্সা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পৰিপ্ৰেক্ষিতত বাইকৰ যিগৰাকী আৰোহী আছিল, চালক আছিল, সেই চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰু চালকজনৰ যি নাম সেয়া হৈছে বৈকুণ্ঠ ৰাভা। ইতিমধ্যে তেওঁকো চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। বকোস্থিত যি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আছে, তাত চিকিৎসাৰ বাবে তেওঁক প্ৰেৰণ কৰা হৈছে। তো কিছু সময়ৰ অন্তৰালতে এনেদৰে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হ'ল, আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত এজন লোক নিহত হোৱাৰ বিপৰীতে আন এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁৰো অৱস্থা কিছু গুৰুতৰ বুলি জানিব পৰা গৈছে। যিগৰাকী বৈকুণ্ঠ ৰাভা আছিল, ই ৰিক্সা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ পৰিপ্ৰেক্ষিততে বাইকৰ যিগৰাকী চালক বৈকুণ্ঠ ৰাভা, তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। তেওঁক ইতিমধ্যে চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে বকোলৈ। এই দৃশ্যাংশ বকোৰ বন্দাপাৰাৰ, আৰু বন্দাপাৰাৰ যিগৰাকী হৰকান্ত ৰাভা নামৰ প্ৰায় 60 ঊৰ্ধৰ বয়সীয়া যিগৰাকী লোকক ইতিমধ্যে সৰু চাৰিচকীয়া এখন বাহনে খুন্দিয়াই থৈ গৈছিল, সেই লোকজনৰ দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক। আৰু এই লোকজন ইতিমধ্যে মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে। আৰু দুৰ্ঘটনা সংঘটিত কৰিয়েই যিখন গাড়ীয়ে এই লোকজনক খুন্দা মাৰিছিল, সেই লোকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে, আৰু তীব্ৰ বেগে গোৱালপাৰা দিশে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে। তো এনেধৰণে এতিয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। সাৱধানতা অৱলম্বন কৰি চালকসকলক বাহনসমূহ চলাচল কৰা পৰিলক্ষিত নহয়। অধিকাংশ চালকে আচলতে অসাৱধানভাৱে যান বাহনসমূহ চলোৱাৰ পৰিপ্ৰেক্ষিততে হওক বা দ্ৰুতগতিত যান বাহনসমূহ চলোৱাৰ পৰিপ্ৰেক্ষিততে হওক, এই ধৰণৰ যি ভয়ংকৰ পথ দুৰ্ঘটনা, সেই পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈছে। ইতিমধ্যে আপোনালোকে বহুতে অৱগত হৈছে যে গোৱালপাৰা জিলাৰ কৃষ্ণাতো যোৱাকালি এক ভয়ংকৰ পথ দুৰ্ঘটনা হৈছিল। বাছ আৰু বাইকৰ সংঘৰ্ষ হোৱাৰ পৰিপ্ৰেক্ষিততে বাইকৰ দুগৰাকীকৈ আৰোহী নিহত হ'বলগীয়া হৈছিল। খুব কম বয়সীয়া আছিল যুৱক কেইজন। সেই যুৱক 3জন আছিল আচলতে বাইকত, আৰু তাৰে 2জন যুৱক ইতিমধ্যে মৃত্যুমুখত পৰিবলগীয়া হৈছে। চিকিৎসালয়লৈ নিয়াৰ পিছত যুৱক 2জনৰ মৃত্যুমুখত পৰিছে। তো এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পথ দুৰ্ঘটনাৰ বাবে কিন্তু ক্ৰমান্বয়ে যি বিখ্যাত হ'বলৈ ধৰিছে আচলতে, আৰু এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। কেতিয়াবা গোৱালপাৰা জিলাৰ সমান্তৰালকৈ, কেতিয়াবা কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এটাৰ পিছত এটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এইসমূহ আচলতে দেখি শুনিও কিন্তু একাংশ যান বাহনৰ চালকে তেওঁলোকৰ যান বাহনসমূহ আচলতে সাৱধানতা অৱলম্বন কৰি চলোৱা পৰিলক্ষিত নহয়, বা
যান বাহনসমূহৰ যি গতি সেই গতি কিন্তু কম কৰি চলোৱা পৰিলক্ষিত নহয়, যাৰ পৰিপ্ৰেক্ষিততে এই ধৰণৰ পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে আৰু অকালতে বহু লোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে। আৰু এইসমূহ আচলতে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে পৰিবহণ বিভাগেই হওক বা জিলা প্ৰশাসনৰ তৰফৰ পৰাই হওক বিভিন্ন পন্থা অৱলম্বন কৰা হয় যদিও কিন্তু তেওঁলোকৰ যি আচলতে এই কাৰ্যসূচী পথ দুৰ্ঘটনা ৰোধ কৰাৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী কিন্তু কোনো কাম দিয়া নাই বুলিয়েই ক'ব লাগিব, কিয়নো যান বাহনসমূহ চলাওঁতে বহু চালকক দেখিবলৈ পোৱা যায় তেওঁলোকে সাৱধানতা অৱলম্বন নকৰে, যান বাহনসমূহ দ্ৰুত গতিত চলায়, যাৰ বাবে এই ধৰণৰ পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে। মই বন্ধাপাৰা তিনিআলিৰ পৰা বন্ধাপাৰালৈকে আহি আছিলোঁ। আহি থাকোঁতে এখন গাড়ী গোৱালপাৰা অভিমুখী গাড়ী এখন আহি অগ্নি ৰাভা নামৰ মানুহজনক খুন্দাই মাৰি গুচি গ'ল। এতিয়া বৰ্তমান এম্বুলেঞ্চ ফোন কৰি পেলাই প্ৰাইমাৰী চিকিৎসালয়ত লৈ যোৱা হৈছে আৰু মানুহজনৰ অৱস্থাটো একেবাৰে বেয়া। মানুহজনৰ অৱস্থাটো বেয়া হৈছে। উশাহ লৈ আছিল, পৰি আছিল, এম্বুলেঞ্চত পঠাই দিয়া হ'ল। মূৰত দুখ পাইছে। মূৰত দুখ পাইছে বিশেষকৈ।